প্ৰধানমন্ত্ৰী আহিছে। 26ৰ নিৰ্বাচনৰ লগত প্ৰধানমন্ত্ৰী অহাৰ লগত কোনো লিংক নাই, কাৰণ প্ৰধানমন্ত্ৰী আহিছে আদানী গ্ৰুপৰ যিটো মানে এয়াৰপৰ্ট বনোৱা হ'ল বৰঝাৰ বা লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্টত এটা টাৰ্মিনেল বিল্ডিং, এইটো ইনগৰেশ্যন কৰিবৰ কাৰণে আহিছে আৰু আজি তেওঁ নামৰূপৰ যিটো সাৰ কাৰখানা এইটো উদ্বোধন কৰিবলৈ আহিছে। ইয়াত ৰাজনৈতিক কথা কোনো আলোচনা হোৱা নাই। 26ৰ কাৰণে আমি UPPL যিকোনো পৰিস্থিতিৰ কাৰণে প্ৰস্তুত। এই কাৰোবাৰ লগত এলায়েন্সতো যাব পাৰে, নাযাবও পাৰে। আমি অকলে প্ৰয়োজনত অকলে থিয় দিবৰ কাৰণে সকলো ধৰণৰ প্ৰস্তুতি আমি চলাই আছোঁ। যিয়ে নহওক জানুৱাৰী মাহৰ মধ্যভাগ বা শেষলৈকে সকলো কথা স্পষ্ট হৈ যাব আৰু UPPL দুৰ্বল হৈ যোৱা নাই। যদি যোৱা 2020ৰ যিটো ভোট শ্বেয়াৰ যদি হিচাপ কৰা যায়, ভোট শ্বেয়াৰত কি হৈছে BPFতকৈ UPPLৰ ভোট শ্বেয়াৰটো বেছি যদি দলীয় ভোট হিচাপে হিচাপ কৰা যায়। কাৰণ BPFক যিখিনি ভোট দিছে এইটো এটা হাৱা, এণ্টি BJP ষ্টেণ্ড লৈ পেলাই সংখ্যালঘুসকলে BPFক মেক্সিমাম ভোট দিয়া আমি শুনিছোঁ। আৰু তেওঁলোকে কিন্তু ট্ৰেডিশ্যনেলি কমিটেড BPF ভোট নহয়, প্ৰায় 2.5-3 লাখমান ভোটটো BPFত মানে ট্ৰেডিশ্যনেল ভোট নাছিলে। কিন্তু এই পৰিস্থিতিত মিত্ৰজোঁটৰ বিৰুদ্ধে ভোট দিব লাগে বুলি মানুহে ভোট দি পেলাই UPPLক হৰুৱাইছে। কিন্তু একচুৱেল ভোট শ্বেয়াৰ আমি যিখিনি পাইছোঁ প্ৰায় 6,20,000মান ভোট, এইটো আমাৰে ভোট, কোনো হাৱা বা কোনোবা দান দিয়া নাই। এই হিচাপত যদি প্ৰকৃত ভোট শ্বেয়াৰ যদি হিচাপ কৰা যায় BPFতকৈ UPPLৰ ভোট শ্বেয়াৰে বেছি হ'ব। আৰু সেইকাৰণে UPPL হাৰি যোৱাৰ কোনো প্ৰশ্ন নাই, পিছুৱাই যোৱাৰো প্ৰশ্ন নাই। UPPLে নিজৰ মান মৰ্যাদা স্থিতি ৰক্ষা কৰি পেলাই আগন্তুক নিৰ্বাচনতো আগুৱাই যাব।